এটা মানে কতদিনের পর চলে আছে এটা কমে 200 বছর আগের মন্দির 200 বছর আগের মন্দির মানে মানে মন্দিরে পরে আসলে মন্দিরে শুনাইলো তো মই আজি চাপৰত যাই আছোঁ চাইকেল চলাই আছোঁ ঘৰে পৰা ওলাই আহিলোঁ ৰাস্তাৰ পৰা যাই আছোঁ বাট ভাল লাগিব আৰু মোক একজন যাব আৰু আমাৰ ইয়াতে চাৱা যাব একজন বাছ আমি যাই আছোঁ চাপৰত দিবা চাইকেল লৈ আহিছে চাইকেল তো যাই আছোঁ ভাল লাগি আছে বিৰাট এক্সাইটেড পুৰা মানে কে বেলেগ লাগি আছে চ' এইবিলাক ৰাস্তাতে লাগ পাই আছোঁ আমি আহি পালোঁ তালগুৰি এতিয়া কালী মন্দিৰ আছে একটা চ' দেখিয়ে আছোঁ কালী মন্দিৰ গ বাট আহি পালোঁ উফ বাপৰে বিৰাট গৰম পানী পৰি থাকিলেও হ'লেও বিৰাট খচখচীয়া গৰম লাগে এই বিখ্যাত কালী মন্দিৰ তো এতে বঢ়িয়া কৰে পূজা চূজা হয় এতে পূজা চূজা হয় তো এতে এনেকৈ হ'লে পূজা চূজা হয় কালী পূজা এতে বড়ো হয় তো এতিয়া বাছ পূজা হয় চ' ভালে ভালে থাক মই ভালে থাকোঁ চ' এই চিলাগুৰিৰ চখ চ' যাই আছোঁ এইবাৰ চ' আৰু আমি দুইজনে যাই আছোঁ এতিয়া হিৰো আছে আৰু এতিয়া খালপি আৰু এতিয়া ট্ৰেইন লাইন হৈ আছে ট্ৰেইন লাইন হৈ আছে চ' বাছ আমি ৰাস্তা দিয়া মাৰো বেটিল পুৰি গোটাই চাইকেল লৈ ওলাইছোঁ চাপৰত যাম চাইকেল লৈ তো হিৰি আৰু কি আমি ইচ্ছাটো গোৱালপাৰা যদি যাব আছোঁ চাইকেল দিয়া আৰু তালগুৰি আৰু কি তালগুৰি বোলে চাপৰ আৰু কি তো যাই আছোঁ এতিয়া ৰেল ঠেল যাব তো ফাইনেলি আৰু আমি বহুলপুৰৰ মাজত পালোঁ চাম্পা নদীখন বহুলপুৰৰ নদীখন চাম্পা নদী কয় তো এতিয়া বঙাইগাঁও ডিষ্ট্ৰিক্ট পৰে এতিয়া ধুবুৰী ডিষ্ট্ৰিক্ট পৰে বুলখানৰ সীমা তো এইবাৰ আমি ধুবুৰী ডিষ্ট্ৰিক্টৰ চামা বঙাইগাঁও ডিষ্ট্ৰিক্টৰ পৰা চ' এতিয়া বেৰে আহি আছে মানে পাৰ নহয় তো যাই আছোঁ আৰু পাৰে ওচৰলৈ যায় আৰু তো যাই আছোঁ আৰু ফাইনেলি চাপৰ চিনেমা হল আহিব পালোঁ এতিয়া আহিব পাই চিৰিয়া আছোঁ এই হিমু আহিলে দিয়া চ' এইবাৰ যাওঁ আৰু এইবাৰ বাগানত যাম মানে বাগান এইবাৰ বাগানত যোৱা ৰাস্তাটো দেখি আছোঁ তো ফাইনেলি কাজিপাৰাত আহিব পাইলোঁ এতিয়া ৰেল লাইন আছে এতিয়া চাব পাৰি ৰেল লাইন আৰু এতিয়া আমি বাছ পূজা চাব যাই আছোঁ ইচ্ছা বৈদ্যমাৰীৰ পৰা চাপৰত আহিলোঁ বাছ পূজা চাবাকে এতিয়া হিমু আছে ঐ মোৰ দেখাবিনে আজি আৰু তাতে আছে চন্দন এজন লগ আছে বাছতে যাই আছোঁ অকল লাগ পাম ভাল লাগিব বিৰাট আজি ফাৰ্ষ্ট টাইম তাক লাগ পাম তো যাই আছোঁ আৰু এই যে পুৰা ঠাণ্ডাই লওঁ তো তাতে যে আৰু মানে বেলেগ লাগিব আৰু বহুত বেল্টা বেল্টি হ'ব বাচ্চাই থাকিবি খালি তো ফাইনেলি আমি চিলামাৰাত আহিব পালোঁ এই যে চাই লওঁ পুৰা বঢ়িয়া কৰি দেখিয়ে আছোঁ এই যে চিলামাৰাত আহিব পালোঁ ব্ৰিজত এই এতিয়া হিমু এতিয়া বিৰাট ঠকাইছে কিন্তু আজি মোক বিৰাট ঠকাইছে তো কাল চিৰিও আহিছে তো এই আৰু তো আৰু এতিয়া চিৰিয়া আছোঁ খানি চিৰা এতিয়া অনেক চিৰিয়া তো এই আছে অলপ বঢ়িয়া 360 তো আৰু মই খালি ইণ্ট্ৰকে দিব পাহৰোঁ আজি এতিয়াবাৰে ইণ্ট্ৰটা দিওঁ আজি তো হেল্ল' ফ্ৰেণ্ডছ মোৰ চেনেল মনোৰঞ্জন ব্লগ চলাই চবকে স্বাগতম জনালোঁ আজিলে আমাৰ আহিব পৰা ইণ্ট্ৰ আৰু এই এতিয়াও ভালকৈ নাজানে ঘণ্টাটা এতিয়া আহিল খালি বিকাৰ আহিল এতিয়া ঘৰটা লঠৰ কৰে বাছে খালি তো আহি ভালকৈ নাজানে আমি আমাৰ চন্দন হ'লে ঘৰৰ চিনা নাপাওঁ বাছ এতিয়া চিৰিয়া আছোঁ ফোন চোন কৰোঁ ফোন চোন কৰি যাওঁ এইবাৰ তো আহি পালোঁ এতিয়া গেটখন আছে এতিয়া বাছ পূজা এতিয়া আছে এতিয়া ঠেংগা কৰে তো এতিয়া গেটখন আছে গেটখন দিয়ে এইবাৰ যাওঁ একজন চন্দন আহি আছে অকে চিৰিয়া আছোঁ এতিয়া বোলে নিবাহে আউগীয়া তো বাছ অকে চিৰিয়া আছোঁ আৰু এতিয়া আছে বাগান লোবাৰ বাগান এই যে লোবাৰ বাগান আৰু এতিয়া গেটখন আছে মোৰ পাছফালে চ' আহি আছে চন্দনৰ বাছ এইবাৰ চানডে যাওঁ চ' দেখি আছোঁ এইবাৰ এই আহি আৰু ফাৰ্ষ্টে গেট এই যে গেট বনাইছে তো মানে আহিলোঁ আৰু ইঠাৰ পৰা বৈদ্যমাৰীৰ পৰা চাপৰ আপি তো এতিয়াই ডাকে আছিল বাছ আহিব পালোঁ আৰু কৰি আছিল আহিলোঁ ক'ত গ'লোঁ আৰু পাছত পৰছে এইবাৰ তো ইঠাৰ পৰা আহিলোঁ এইবাৰ চাইকেল মাৰি আহিছোঁ বাছ পূজা চাম জেগা চানা জেগা বাগানৰ মাজত বাছ পূজা পিছিলা ফাৰ্ষ্ট টাইম আহিলোঁ আৰু ইঠাই যে পিছিলা চিকেন চলোৱা নাযায় বাট যাই আছোঁ
তো ফাইনেলি এতিয়া মন্দিৰত আহিয়া পাইলোঁ আহিয়া এতিয়া গোটাখানে এতিয়া চিৰিয়েল খানি ৰাস্তাত তো এতিয়া ভিতৰত ঠাণ্ডা এইবাৰ তো ভিতৰত ঠাণ্ডা মন্দিৰত কয় বছৰ হ'ল কি হ'ল এতিয়া কেন্দ্ৰে পূজা হ'ল পাঁচিকো জানিয়ে আছোঁ ভাল কৰে পুচিম এইবাৰ ভিতৰত ঠাণ্ডা তো আৰু এই ভিতৰত ঠাণ্ডা যদি কাৰোবাক লাগ পাওঁ ভাল কৰে পুচোঁ তেনেকুৱা এতিয়া চন্দন আছে চন্দনতো নাজানিছ নাই গ হা ইহঁতো নাজানে ভাল কৰে বাট এতিয়া ববাক বড়ো মানুহ আছে পুচিব লাগিব চেহান দেউৰী চৌৰি পুচিব লাগিব তো বাট পুচোঁ এইবাৰ যে আছোঁ ফাইনেলি চাপৰ বাগানত আহিয়া পালোঁ এতিয়া হৈ আছে এইবিলাক কাম চাম কৰি আছে খুৰাহঁত ডাঙৰ এইবিলাক কাম চাম কৰি আছে মন্দিৰ চন্দিৰ বনাই আছে বঢ়িয়া কৰে তো ফাইনেলি জেগাত আহিব পালোঁ বাছ পূজা হয় এতিয়া আহিব পালোঁ এতিয়া ছেক্ৰেটাৰী আছে ছেক্ৰেটাৰী এটা হৈ আছে তো গোটাখানে আছে তো এই ছেক্ৰেটাৰী তো এতিয়া গোটাখানে আছে জেঠৰ গোটাখানে আছে খুৰা সৰিয়হৰ গোটাখানে এতিয়া সৰিয়হৰ গান চান কৰি আছে বাছ এতিয়া আৰু জেঠৰো আছে তো এতিয়া মানে কতদিনৰ পৰা চলি আছে এতিয়া 200 বছর আগের মন্দির 200 বছর আগের মন্দির বলে এটা তো আর এটা কি কিনি পূজা হয় এই বাস পূজায় করুন আমি নাতে এতগুলা মন্দিরত সরকারে বহুত ফেসিলিটি দিচ্ছে হয় না কিন্তু আমি নাতে আজিলৈকে কত আবেদন করলাম এই 200 বছর কালী পূজাটা করার পর আজিলৈকে আমি সরকারের পৰা কিছুই ফেসিলিটি না পাই তো কাবাই যদি ইনকা সরকারি মানুষ আছে থাকি চাবি এতিও আর জায়গাটার এতিয়া খুৰাহঁত আছে আৰু এতিয়া খানি খুৰা কেনেকুৱা হ'ল এনেকুৱা লাগিল ভালে তো এতিয়া গোটাখানি আছে এতিয়া মানে পূজাখানি চলি আছে যিহেতু ময়ো বৈদ্য মাৰিৰ পৰা আহিলোঁ এতিয়া পূজাখনকে দেখাব এতিয়া আটাহৰ জেঠৰ গোটাখানি আছে ভাল লাগিল তো এতিয়া আৰু দাদী গীতিক লাগ পালোঁ এতিয়া গোটাখানি দাদীগিলা আছে ঐ দাদী গোটাখানি আছে এতিয়া বঢ়িয়া করে বহিছোঁ বাছ এইবিলাক এতিয়াখানি বহিয়ে চিৰাং তো এইবিলাক চিৰা বাছটা চাইলে দেখাং এইবিলাক ভাল লাগি আছে মানে এনেকুৱা আহি ইয়াতে ভাল কৰে যেনো আটাহাৰক লাগ পালোঁ বাট ভাল করে কথা চাটা কলোঁ মিয়ক বাট কি কিনি হ'ল 200 বছৰ হ'ল বোলে এতিয়া পূজাটা বাছ আহিলোঁ ভাল লাগিল বিৰাট মানে শান্তি লাগিল একে পুৰা দিলেৰ পৰা পুৰা শান্তি লাগিল পুৰা মানে একদম ফ্ৰী একদম বেলেগ লাগি আছে মানে কি কম আৰু বাট এইবিলাক বাছ কিনি আহিলে দেখি আছোঁ এইবিলাক আমি চন্দন মত আহি আখানি চিৰিয়া চাতি আছোঁ খানি বহুত হত্যা হ'লোঁ মতে আহি ডেন্সটা দেখা পাবি বা দেখা পাবি এই পাছতে দেখা পাবি ডেন্স তো এতিয়া আছে হিৰক এতিয়া চন্দন গোটাখানি ডেন্স পুৰা ডেন্স চলি আছে এতিয়া পুৰা একে মানে মন্দিৰৰ পৰা আহিলোঁ ইয়াতে চিধাইলোঁ বাছ ডেন্স চলি আছে তো এবার পুরি চুরি দিছে এইগুলান আমি বাগালো হ্যাঁ আছো বাগালো তো খাই আছো এবার ভাগরে আছো নহ'লে আজি চাহ দেখা দিম তো বাও তো মই খাম এবার চাহ দেখা দিছি এইগুলা চাহ দেখা আছে তো বাছ কিবা বাজাম খালি এটা তো নাখায় তো আৰু এই হৈছে বাছ পূজা ছয়গত নাচিব এইবাৰ মানে নাচনকে চাবা আহে কাবাই কিনি আৰু বহুতে চহনীয় থয় চহনী থলে বহুত উপকাৰ হয় বা ফলাফল পায় চহনী থৈ কৰ্মতা হয় তো এইকাৰণে চহনী থয় চবে তো যিহেতু বাছ পূজাৰ পৰা ওলাই আহিলোঁ গোটাখানে মানে এইবাৰ ঘৰত যাম মানে ভিডিঅ' কৰা অতমানা নহ'ল যিখিনি পালোঁ দেখালোঁ বাছ এইবাৰ ঘৰত যাম ঘৰত যা এবাৰ ৰাস্তাত কি দেখাম আৰু উপায় নাই দেখাব লগা এইবাৰ ঘৰত যা ডাইৰেক্ট যদি ভিডিঅ' ভাল পালোঁ সেয়া কি কৰিব লাগিব লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব গোটাখানে তো বাই বাই